নমস্কাৰ অসমীয়া বুৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে আপোনালোকক সকলোকে নতুন এটি ভিডিঅ' মাজলৈ স্বাগতম জনালো। আজি ওলাইছো নামঘৰলৈ বুলি। আজি আমাৰ নামঘৰত প্ৰতিষ্ঠা দিৱস আছে। আজিৰ দিনটোতে আমাৰ নামঘৰ ভাগি স্থাপন কৰা হৈছিল। সেই গতিকেলৈ সমূহ গৌৰৱনগৰবাসী ৰাইজে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে আৰু আমিও সেই গতিকেলৈ সকলো ৰাইজ আজি সমবেত হৈ ওলাইছো। ৰাতিপুৱাই শুই উঠি চেনেলখন চালোঁ, অকণমান টানমূৰীয়া লাগিছে। এতিয়া পুৰণাখনকে ল'ম বুলি ভাবিলোঁ। ৰোল কিন্তু তাতে এই দুটা ল'লোঁ। এইফালে ধুনু কিবা গেম খেলিছে সপায়। তাৰপিছত যাওঁ দেই, মই ধুনু যাওঁ। বাইদেৱে মই ওলালোঁ, আমাৰ কাষৰে হয়। এতিয়া প্ৰচেছন কৰিব। আমি এইফালে ধূপ চাকি কলপাত এইবোৰ লৈ গৈছোঁ। নামঘৰত বৰ্মন কৰাৰ পিছত আমি নামঘৰত সোমাই চাকি বন্তি জ্বলাব লাগিব, হয় নাই বাইদেউ? মই কিন্তু অনা নাই। আজি মই চুলিখিনি মেলি আহিছোঁ, কাৰণ বহুতখিনি তিতি আছে বাইদেউ। সেইকাৰণে চুলিখিনি মেলি অহা হ'ল আৰু এতিয়া মানে আহিহে খোপাটো বান্ধি ল'ম বাৰু। আপোনালোকে বেয়া নাপাব আকৌ, চুলি তুলি মেলি গৈছে বুলি ভাববলৈ। কিন্তু সেইবিলাক কথা ভুল নধৰিব আৰু আপোনালোকে, হয় নাই বাইদেউ? হয়, অকণমান শুকাব লাগিব, নহ'লে বেছি গৰম হয় ন। গৰমো উঠে আৰু গন্ধ এটা ওলাই, হয় নাই? তাকে ব'লক আহক। এই বাইদেউজনী ওলাই আহিছেনে? আহিছে পটাপট ওলাই আহিলো নহয়। পটাপট ওলাই আহিলে। ফটো তুলিলো নি? এয়া ফটো তুলিলো। এজনী ছোৱালীজনী আপোনাৰ নাতিনি ন? ছোৱালী দাদা সৰু ছোৱালী। আপোনাৰ সৰু ছোৱালী? সৰু ছোৱালী। আচ্ছা ব'লক। ৰাস্তাতে গৈ থাকোঁতে মানে দাদা এজন লগ পালোঁ। আপোনালোকক কিছু কথা ক'ম বুলি ভাবিছে। এয়া দাদাজন। দাদা কওকচোন। আজি আমাৰ গৌৰৱনগৰৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সভা আৰু মানে ভাওনা আছে ৰাতিলৈ। আজি ভক্তপৰ ৰাইজ যথেষ্ট সমবেত হৈছে। ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হৈছে আৰু খন্তেক পাছতে ভাগৱত যাত্ৰা আৰম্ভ হ'ব। মংগল কামনা কৰিছোঁ। তেতিয়াহ'লে দাদা আমি গৈ থাকোঁ, আপোনালোকে যাব চাগে। দাদাই সকলোখিনি কথা ক'লে, আপোনালোকে শুনিলে। ইমানে গৰম লাগিছে নহয়, ইমান ৰ'দ দিছে চাওকচোন। ৰ'দৰ কাৰণে মানে ওলাব নোৱাৰা হৈছে এইকেইদিন। বৰষুণ হ'লে বৰষুণ, ৰ'দ হ'লে ৰ'দ। আজি তাতে ইমানেই ৰ'দ দিছে নহয়। বন্ধুসকল, নামঘৰ পালোহি। অকণমান আপোনালোকক দেখুৱাইছোঁ আমাৰ নামঘৰ ভাগি। ওচৰৰ পৰা অকণমান দেখুৱাওঁ আপোনালোকক। ব'লকচোন এতিয়া যাওঁ। এতিয়া একেবাৰে সন্মুখৰ পৰা দেখুৱাইছোঁ নামঘৰ ভাগ, আৰু তাতে মই অকণমান অহা পলম হ'ল। সেই গতিকেলৈ প্ৰথম কাৰ্যসূচী আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া আমি দ্বিতীয় কাৰ্যসূচী অলপ খন্তেক পিছতে আৰম্ভ হ'ব, ভাগৱত ভ্ৰমণ। এই ভাগৱত ভ্ৰমণত আমাৰ গৌৰৱনগৰসমূহ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিব আৰু এই অনুষ্ঠানৰ পিছতে আমাৰ বাৰ্ষিক নাম, আজি মূল নামষাৰত নামাচাৰ্য হিচাপে আমাৰ পৱন ৰাজ ফুকন তেখেত আহিব আৰু ভাবিছোঁ যে আমাৰ ৰাইজে আজি অনুষ্ঠানটো যথেষ্ট পৰিমাণে উপভোগ কৰিব। ধন্যবাদ দাদা। অকণমান দেখুৱাম মই নামঘৰ ভাগি। চোৱা, এয়া চাওক, মই এতিয়া চাকি বন্তি জ্বলোৱা ঠাইত চাকি বন্তি জ্বলাইছোঁ আৰু ধূপো জ্বলালোঁ। এইফালে চাওক, অকণমান ভালকৈ মন কৰক আপোনালোকে। আমাৰ সকলো গৌৰৱনগৰবাসী ৰাইজ আজি প্ৰতিষ্ঠা দিৱসত এনেকৈয়ে সমবেত হোৱা দেখা গ'ল আৰু এনেকৈ আপোনালোকক অকণমান দেখুৱালোঁ মই ভিতৰৰ ভাগ। এতিয়া দেখুৱাম আপোনালোকক নতুনকৈ বনোৱা ঘৰ, মানে খোৱা বোৱা জেগা আমাৰ আগতে নাছিল। আগতে টিঙৰ চালি দিয়ে আমি খোৱা বোৱা ৰন্ধা বঢ়া কৰিব লগা হৈছিল। এতিয়া নতুনকৈ বনাইছে। এইফালে চাওক, এইডোখৰতে আমাৰ মানে খোৱা বোৱা ব্যৱস্থা কৰে আৰু অকণমান দাদা বহি আছে। এইফালে দাদালৈ মন কৰকচোন। দাদা বহি আছে। পাঠ গাইছোঁ এতিয়া। হয় নি? ভালে কৰিছে। তেতিয়াহ'লে এতিয়া ব'লক, মই অকণমান ভিতৰৰ ভাগ দেখুৱাম। আমাৰ কালচাৰ ৰন্ধা জেগাডোখৰ আপোনালোকক দেখুৱাম মই।
এয়া হৈছে টেবুল ব্যৱস্থা কৰিছে, নতুনকৈ কৰিছে এইখিনি, বহুত ধুনীয়াকৈ কৰিছে। ইফালে দাদাহঁতে কামত লাগি আছে। তাৰপিছত আৰু অকণমান মই আপোনালোকক দেখুৱাম আমাৰ পায়স চায়স ৰন্ধা জেগাডোখৰ দেখুৱাইছোঁ। এয়া চাওক, এইফালে পায়স বনোৱা হৈ আছে, পায়স এইখিনি। এইফালে দাদা মন কৰি দিয়ক অকণমান। হে হোৱাই নাই গাখীৰ দিছোঁহে বুলি কৈছে। হ'ব দিয়ক, দাদাই বনাই আছে। ৰাতিপুৱাতে আমাৰ উষা কীৰ্তন হৈ গ'ল, তাৰপাছতে আমাৰ ধৰ্মধ্বজা আৰু বৃক্ষৰোপণ স্মৃতিৰোপণ হৈ গ'ল, আৰু এতিয়া আমি দুপৰীয়া এই নামভাগৰ কাৰণে আমি শৰাই বস্তু কাটি আছোঁ। দাদাহঁতে কল কুঁহিয়াৰ কাটিছে। এইফালে আকৌ আমাৰ খুৰা ধূনা জ্বলাইছে। তেখেতে বহুত ধুনীয়াকৈ পৰিপাটিকৈ জ্বলাইছে। চাওক, যে কি নহওক, এতিয়া বলকচোন বন্ধুসকল, এতিয়া আমাৰ ভাগৱত ভাগী ভ্ৰমণ কৰিবৰ কাৰণে ৰেডি হৈছে। এইফালে চাওক, মই অকণমান ভালকৈ দেখুৱাইছোঁ আপোনালোকক। এনেধৰণে সকলোবোৰ ওলাইছে ৰাইজ, আৰু এইফালে দাদাই দবা কাৰণে ৰখি আছে, দবা কোবাব। আশীৰ্বাদ এটি লৈ আগবাঢ়িছে। চাওক, মই এতিয়া বহি দিছোঁ অকণমান। এয়া দেখিছেনে, সকলো ৰাইজে এনেধৰণে ভাগৱত আদৰিবলৈ সাজু হৈছে। আৰু গেটৰ সন্মুখে সন্মুখে গামোচা, চেলেং চাদৰ, তামোল পাণৰ বঁটা লৈ এনেকৈ দেখা গ'ল। সঁচাকৈ ভাল লাগিল। আগন্তুক দিনত যাতে সকলোৱে সুখে শান্তিৰে থাকিব পাৰে, তাৰে কামনা কৰিলোঁ। ভাল লাগিছে, কি কবে একো শুনি নাপাব। এনেকৈ সকলো ৰাইজক দেখা গ'ল। পদূলি মুখে মুখে আদৰিলে ভাগৱত, আৰু ভাল লাগিল। অনাগত দিনবিলাক যাতে আমাৰ সুখময় হয়, মংগলময় হয়, তাৰে আশা কৰিলোঁ।
বন্ধুসকল এইখিনিতে জনাই থওঁ তৃতীয় কাৰ্যসূচী আপোনালোকে কাইলৈ ভিডিঅ'টিত দেখা পাব আপোনালোকে চাব বুলি আশা ৰাখিলোঁ মোৰ কেমেৰা ধৰা ছোৱালীজনী দেখুৱাইছোঁ আপোনালোকক অকণমান ছোৱালী বুলিয়ে ক'ব লাগিব যেতিয়া নহয় মোক আণ্টি বুলি কয় ব'লক এতিয়া আমি অকণমান আগবাঢ়োঁ ইমানেই গৰম নহয় কি ক'ব মানে ছাতি টনাটনি হৈছে আৰু মুখৰ বৰণ একেবাৰে সলনি হৈ গৈছে দেখিছেনে আৰু অকণমান আগলৈ যাওঁ আৰু বৰ বেছিকৈ নাযাওঁ পকা আলিত খোজকাঢ়িব নোৱাৰোঁ যেতিয়া নহয় চেণ্ডেলযোৰ অনা নাই খালী ভৰিয়ে আহিছোঁ আৰু ইমান ৰ'দ দিছে প্ৰেছাৰ থকা মানুহ পিছত বিপদত পৰিব লাগিলে ডাঙৰ কথা হ'ব সেই গতিকেলৈ আৰু অকণমান গৈ ঘূৰিব লাগিব ব'লক আৰু অকণমান গেটৰ সন্মুখৰ পৰা আপোনালোকক দেখুৱাওঁ আৰু ভিডিঅ'টো তেতিয়াই সামৰিব লাগিব বাইদেউ আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ন ভাগৱত ভ্ৰমণৰ কাৰণে মোৰো মনটো ভাল লাগিছে ওলাই আহিলোঁ ৰাতিপুৱাই তাতে আপুনি কি কি দিছে শৰাই আৰু ধূপ এইফালে কি পানী নে কি পানী পানী ভাল লাগিছে হয় নাই বাইদেউ হেৰি আমি গাঁওখনত ধুনীয়াকৈ বাস কৰিব পাৰোঁ সুখে শান্তিৰে যাতে বাস কৰিব পাৰোঁ আমি হয়নে নহয় সেইটো হয় সকলোৱে কামনা কৰিছোঁ হয় নাই এয়া হৈছে জিতুদা ঘৰ মই জিতুদা বুলিয়ে কওঁ আপোনালোকে হয়তো কিছুমানে চিনিও পাব পাৰে কিন্তু দাদাক আজি দেখা নাই ক'ত গ'ল ভিতৰত আছে ভিতৰত আছে হ'ব দিয়ক আপুনি ব্যক্তিগত দিব পৰীক্ষা নহয় বোলে গৃহস্থ যিবোৰে মানে সেৱা কৰিছে সেই সেৱা ভাগি মোৰ বুলি লৈ ভকত এইফালে আকৌ আমাৰ ছোৱালীসকল মেখেলা চাদৰ পিন্ধি আজি ভাগৱতৰ দিনা বহুত ধুনীয়াকৈ ওলাইছে হাই হেল্ল' দিম বুলি ভাবিছে লাজো কৰিছে যে কি নহওক আমি আহিব পৰা তথাপিতো ভগৱানৰ নাম লৈ আহিছোঁ আৰু এয়া চব খালী ভৰিয়ে ভাগৱত ভ্ৰমণৰ কাৰণে খালী ভৰি একেবাৰে উপায় নাই বন্ধুসকল এতিয়া আহি পালোহি মেইন ৰোড তাতে গেটখন আমাৰ এনেধৰণে বনাই দিছে অকণমান গেটৰ সন্মুখভাগ দেখুৱালোঁ আৰু এইটো ছাইডে ওলাই যাব ভাগৱত আৰু আমি ইমানতে সামৰিছোঁ আমি যাওঁগৈ তাতে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল ভিডিঅ'টি যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মুখৰ উশাহ একেবাৰে ছুটি হৈ গৈছে মেইন ৰোডটো দেখুৱাইছোঁ ৰ'দত একেবাৰে চকচকীয়া হৈ আছে চাওকচোন আমি ভাগৱতলৈ আহিছিলোঁ বহুত বেছি গৰম পৰিছে আজি গৰমৰ কাৰণে আমি নগ'লোঁ সেইকাৰণে এতিয়া আমি ঘৰলৈ গৈ আছোঁ তাৰপিছত আকৌ নামঘৰলৈ যাম নামঘৰলৈ যাম নামঘৰত আমি আকৌ চাকি তাকি দি মেলি আৰু দিনটো ৰাতিলৈ আকৌ ভাওনা আপোনালোকে চাব কেনেকুৱা পাই জনাব বাইদেউ ভিডিঅ'বিলাক চাই কেনেকুৱা পাই আপোনালোকে জনাব দেই আজিলৈ আহোঁ বন্ধুসকল ধন্যবাদ